হেল্ল' এভৰিৱান, কেনেকুৱা আছে আপোনালোক? আশা কৰোঁ সকলো ভালে আছে। আজি মই ষ্টিম ফিছ, বইল ফিছ বনোৱা শিকাম। কেনেকৈ বনাই কলপাতত দিয়া মাছ। এয়া মই দিছোঁ মান ধনিয়া, তাৰপিছত মচুন্দৰী আৰু নৰসিংহৰ পাত। ইয়াতে দিম মই আদা অকণমান বেছিকৈ ল'ব, 1 ইঞ্চিতকৈ বেছি। তাৰপিছত নহৰু, পূৰা এটা নহৰু চিলাই লৈছোঁ। দিছোঁ ইয়াতে জলকীয়া, নিমখ 1 চামুচ দিছোঁ। তাৰপিছত দিম 1 চামুচ ভিনেগাৰ। এয়া 1 চামুচ ভিনেগাৰ দি দিছোঁ। এতিয়া দিছোঁ 1 চামুচ সৰিয়হ। মই সৰিয়হখিনি ৰ'দত ভালদৰে ধুই শুকাই পেলাই পাউডাৰ কৰি থৈ দিওঁ, এনেকৈ দিছোঁ। এতিয়া দিছোঁ সৰু চামুচেদি 1 চামুচ কাশ্মীৰী লাল মিৰ্চৰ গুড়া। তাৰপিছত দিম হালধি আধা চামুচ। ইয়াতে দিম এতিয়া মই সৰিয়হৰ তেল 1 চামুচ ডাঙৰ। অনুমান কৰি দি দিব আপোনালোকে। তাৰপিছত এই মিশ্ৰণটো ভালদৰে মিক্স কৰি ল'ব। পতঞ্জলীৰ মই ব্যৱহাৰ কৰিছোঁ, আপোনালোকে যিকোনো কোম্পানীৰ ব্যৱহাৰ কৰিব পাৰে। মাছটো মই মাজেদি ধুনীয়াকৈ কাটি লৈছোঁ, কচি লৈছোঁ। তাৰপিছত মই পেটটো কাটি ল'ম মাছটোৰ। তাৰপিছত এই যে মছলাখিনি ৰেডি কৰিছিলোঁ সেইখিনি এতিয়া মাছটোত মই অকণমান নিমখ সানি লৈছোঁ, যাতে মাছখিনিত অলপ নিমখ সোমাই যায়। তাৰপিছত পেষ্টটো মই ধুনীয়াকৈ সানি দিম ওপৰত। ধুনীয়াকৈ এনেকৈ পূৰা সানি ল'ব, যাতে ভিতৰলৈকে মছলাখিনি সোমাই যায়, তেতিয়াহে খাবলৈ সোৱাদ হ'ব। চাওক, ধুনীয়াকৈ সানি ল'ব এনেকৈ। মাছটো পেটটো কাটা আছিল, ইয়াতে মই আদা আৰু নহৰু, আদাটো দীঘলীয়া কাটি লৈছোঁ, এনেকৈ ভিতৰত সোমাই দিছোঁ। আৰু মছলাও অকণমান সোমাই দিছোঁ ভিতৰত। তাৰপিছত দ্বিতীয় মাছটো মই সেনেকৈ কৰিম। চাওক, দ্বিতীয় মাছটো ভালকৈ চাই ল'ব। মছলাখিনি অকণমান সানি লৈছোঁ ভিতৰৰ ফালে। তাৰপিছত গোটা নহৰু আৰু আদা কাটি লোৱা ভিতৰত সোমাই দিছোঁ। খাবলৈ বৰ সোৱাদ হয়, এনেকৈ চাই ল'বচোন। তাৰপিছত পেষ্টটো মই এনেকৈ লগাই দিছোঁ ধুনীয়াকৈ। চাওক, একদম ধুনীয়াকৈ সোমাই দিব, যাতে ভিতৰলৈকে সোমাই যায় মছলাটো, তেতিয়া খাবলৈ সোৱাদ হয় ধুনীয়া। চাওক, আপোনালোকে এনেকৈ কৰিব। আপোনালোকে জানেই সকলোৱে, তথাপিও দিছোঁ। এটা মাছত 400 গ্ৰামকৈ আছে। মাছটো অলপ ডাঙৰেই হৈছে বাৰু। চাওক, ধুনীয়াকৈ সানি লৈছোঁ, লগাই দিছোঁ। তাৰপিছত ওপৰত নেমু চেপি দিছোঁ। এক চকল নেমু এনেকৈ কাটি লৈ চেপি দিছোঁ। তাৰপিছত ইয়াতে ওপৰত দিম নেমুৰ পাত। নেমুৰ পাতটো মই এইকাৰণে দিছোঁ, যাতে গোন্ধটো আহে, বহুত ধুনীয়া গোন্ধ আহে। নেমুৰ পাত দি দিব ওপৰত ধুনীয়াকৈ। নেমুৰ পাতৰ গোন্ধটো বৰ ভাল লাগে খাবলৈ। এনেকৈ কলপাতখন মেৰিয়াই লৈ ধুনীয়াকৈ বান্ধি দিব। চাওক, মই সূতাৰে বান্ধি দিছোঁ, আপোনালোকে কলৰ চুচেৰেও বান্ধিব পাৰে। এতিয়া ছেকেণ্ডটো দেখাম, মই কলৰ চুচেৰে বান্ধি দিছোঁ। হৈ গ'লে কেৰাহীত পানী উঠাই দিছোঁ উতলিবলৈ, পূৰা উতল আহি আছে। তাতে থাল এখন উঠাই দিছোঁ, থালখন গৰম হ'ব।
গৰম হ'বলৈ দিছোঁ। এয়া চাওক, কলপাত অকণমান বেছি হ'লে ভাল আৰু পানীটো ভিতৰলৈকে সোমাই নাযায়। কলপাতখন অকণমান সেকি ল'ব, লৈ এনেদৰে বান্ধি ল'ব। তাৰপিছত যেতিয়া থালখন উঠাই দিছিলোঁ তাৰে ওপৰত এয়া দি দিব, দি পেলাই ভালদৰে ঢাকনি এখন মাৰি দিব। এয়া ওপৰত এটা শিলগুটি বা কিবা ওজন থকা বস্তু দি দিব, যাতে ভাপটো বাহিৰত ওলাব নোৱাৰে। এয়া হৈ গ'ল। এই চাওক, এয়া উল্টাই পুল্টাই দিব দুবাৰমান এনেদৰে। এয়া চাওক, পানী উঠি যাব নিজে নিজে মাছটোৰ পৰা। এয়া মই খুলি দেখাইছোঁ, পুৰা গৰম আছে। এয়া চাওক, এয়া পানী উঠি গৈছে। তাৰপিছত মই এইখিনি কিন্তু আকৌ অলপমান দি দিম পিছত। এয়া চাওক, এয়া ধুনীয়াকৈ সিজি গৈছে চাবচোন। এয়া চাওক, ধুনীয়াকৈ সিজিছে ভিতৰৰ ফালে। বিশ্বাস কৰক, খাবলৈ বহুত সোৱাদ হৈছিলে। এয়া চাওক, মই অকণমান টাইম আৰু দি দিছিলোঁ, সেইকাৰণে পানীখিনি হৈ গৈছে। এয়া চাওক, এনেদৰে মেৰিনেট কৰি দিছোঁ। এয়া অলপমান লাল মিৰ্চ পাউডাৰ ওপৰতে ছটিয়াই দিছোঁ, কাশ্মীৰী লাল মিৰ্চ। এয়া চাওক,